হেল্ল' এভৰিৱান, কি খবৰ? আৰু মই আছোঁ বৰ্তমান শিলচৰত কি কৰি আছোঁ জানিবৰ কাৰণে মোৰ ভিডিঅ'টো সকলোৱে কণ্টিনিউকৈ চাই থাকিব। মোৰ ইনষ্ট্ৰুমেণ্টখিনি এইখিনি আমি কিনো কৰি আছোঁ, যদি থাম্বনেইলটো চাইছে নিশ্চয় গম পাইছে। মানে ভিডিঅ'টো স্কিপ নকৰি কণ্টিনিউ চাব, আৰু বহুত কষ্টত ইয়াত কিছুমান কাম কৰি আছোঁ। এতিয়া যাওঁ আমি কেনেকৈ কাম কৰি আছোঁ আপোনালোকক দেখাবৰ কাৰণে। ৰাস্তাবোৰ দেখিছে, চব পাহাৰীয়া ৰাস্তা। এইবোৰ হৈছে মানুহৰ ঘৰলৈ যোৱা ৰাস্তা, আৰু আমি বহুত ওপৰলৈ যাব লাগিব। আৰু তেওঁলোকে দেখিছেনে, খৰিবোৰ বহুত ধুনীয়াকৈ কাটি গোটাই থৈ দিছে। আৰু তেওঁলোকে গেছ ব্যৱহাৰ নকৰে হেনো। মই সুধিলোঁ ইমানবোৰ খৰি কেলৈ বিকিবৰ কাৰণে নহয়, আমি গোটেই বছৰটোৰ কাৰণে আমি গোটাই থৈ দিওঁ। আৰু তেওঁলোকে জুইত ভাত বনায়, আৰু পাহাৰীয়া মানুহ যিহেতু, আৰু ধুনীয়াকৈ ৰাখি বান্ধি খৰিবোৰ থৈ দিছে। দেখিছেনে জাপি আৰু বৰষুণ দিছিলে আজি, বহুত পিছল হৈ আছে ৰাস্তাবোৰ। আৰু এয়া দেখিছেনে, ওপৰত ঘৰ তলত ঘৰ, মানে গোটেই পাহাৰত ঘৰ আছে। ঘৰ বেছি নাই, মানে ৰাস্তাৰ বহুত পিছল খোজকাঢ়িবৰ কাৰণে, আৰু ডেঞ্জাৰ জেগা বুলি ক'লোঁ। আৰু আমি যলৈ গৈ আছোঁ আৰু ডেঞ্জাৰ। তেনে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব শেষলৈ। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধেমাজি। কি খবৰ? মই বৰ্তমান শিলচৰ কাটিগুৱা চাইকেল অফিচৰ আণ্ডাৰত লেণ্ড ছাৰ্ভে কাম কৰি আছোঁ। আৰু গোটেই গাঁওখনেই হিল এৰিয়া হয়, আৰু মানে বহুত কষ্ট। আপোনালোকক দেখাম কেনেকৈ পইণ্ট আৰু পলিলাইন ল'বলগীয়া হয়। বহুত কষ্টৰ মাজেৰে কাম কৰি আছোঁ, আৰু চাই দিব ভিডিঅ'টো শেষলৈ। যিহেতু এতিয়া আমি 4 ৰাউণ্ডটো, মানে গোটেই স্কোৱাৰটোৰ মানে এড কৰিলোঁ, ল'লোঁ পলিলাইন পইণ্ট ল'লোঁ, আৰু পইণ্ট লৈ আমি এড কৰি আছোঁ। আৰু তেওঁলোকে ইয়াত বহুত হেল্প কৰিছে। আৰু এইকেইজনে মোক সদায় মানে আহে কামৰ কাৰণে, কাম কৰিবৰ কাৰণে আহোঁতে তেওঁলোকে সদায় আহে। আৰু ইয়াৰ নাম, এই লাঠি পলডাল লৈ গৈছে, ইয়াৰ নাম হৈছে অলব্ৰেণ্ড হয়। আৰু কাম বন শেষ কৰি মই ফুৰিবলৈ যাওঁ, মানে এনেকুৱা বেষ্ট ফ্ৰেণ্ডৰ নিচিনা হৈ গ'ল ইয়াত, যিহেতু মই এমাহ আছোঁ। আৰু ভাল লাগে, কি ক'ম আৰু, এনেকৈ কামটো কৰি আছোঁ। আৰু টাইমটো মোক দিয়ে, মানে কথা বতৰা পাতিবলৈ ফ্ৰেণ্ডশ্বিপ হিচাপে ইয়ালৈ পাই গ'লোঁ, আৰু এনেকৈ আমি কাম কৰি আছোঁ। যিখন মেপ কৰি আছোঁ মই, গোটেই মেপখনেই হৈছে হিল এৰিয়া, গোটেইখন পাহাৰ। আৰু ইয়াত প্ৰায় 2000 বিঘামান মাটি আছে। প্লেন এৰিয়া ক'তো নাই, গোটেই হিল এৰিয়া হয়। তেওঁলোকে এই পাহাৰতে থাকে, মানে এই গাঁওখনত প্ৰায় 15-20 ঘৰমান মানুহ আছে। আৰু মানে নেচাৰটো দেখিবলৈ চাওক কিমান ধুনীয়া লাগিছে। আৰু মানে কৰি আছোঁ, আৰু প্ৰায় সকলোবোৰ ল'ৰা প্ৰায় হিল এৰিয়াতে কিছুমানে কাম কৰি আছে। প্লেন এৰিয়া ইয়াত প্ৰায় নাপায়। তেওঁলোকৰ মানুহখিনি বহুত ভাল, আৰু হেল্প কৰিছে তেওঁলোকে। কিছুমান আমাৰ যিখিনি বস্তু তেহেঁতি মানে লৈ দিছে, মানে আমি কাম কৰিবৰ কাৰণে হেল্প কৰিছে। সদায় আমাৰ লগত আহে, আৰু তেনেকৈ কামটো কৰি আছোঁ। যিহেতু মেপখন ডাঙৰ, আৰু আজি শেষ হ'ব বুলি ভাবিছোঁ, আৰু উপায় নাই, কৰি আছোঁ, সকলোৱে কৰি আছে। তেন্তে আমি গৈ আছোঁ পানী বিচাৰি। আৰু যিহেতু ইয়াত নদীৰ নাই, যিহেতু এতিয়া খৰালি ছিজন, পানী শুকাই গৈছে, আৰু ঝৰ্ণাৰ পৰা পানী আহে, আৰু সৰু সৰু নলাইদি পানী আহে। আৰু আমি ভাত খাবৰ কাৰণে পানী বিচাৰি গৈছোঁ। পানীবোৰ বহুত ভাল বাৰু, চফা হয়, ঝৰ্ণাৰ পৰা আহে। আৰু বিচাৰি গৈ আছোঁ, নাজানো তেওঁলোকে কৈছে কি পামগৈ, ইয়াত আছে বুলি। আৰু ভাত যিহেতু বনালে, আৰু ভাত খাবৰ কাৰণে আমি গৈ আছোঁ পানী বিচাৰি। ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। আৰু ইয়াত যিহেতু আমি মানে প্ৰথম কেইদিন বহুত ওচৰত কাম কৰি আছিলোঁ, কিন্তু এতিয়া বহুত মাজত সোমাই যাবলগীয়া হৈছে। যিহেতু পাহাৰখন এৰিয়াটো বহুত দীঘল আৰু ডাঙৰ হয়, আৰু সেইকাৰণে শেষ হৈ যায়। যিহেতু আজি মোৰ মেপখন শেষ হ'ব, আৰু বেছি নাই, আজি শেষ হ'ব যেন লাগিছে। আৰু ভাত খাবৰ কাৰণে গৈ আছোঁ। চৰু দেখিছেনে, চৰু লৈ ভাত তাত লৈ পানি আমি খাব গৈ আছোঁ, পানী বিচাৰি। পানী বিচাৰি আমি পালোহি, আৰু
ইয়াতে আমি ভাত খাব লাগিব আৰু আমাৰ বইল কৰিছিলে আলু আৰু এইটো কি আছিলে কলডিল আৰু এইটো বিলাহী আৰু মাছ পুৰি থৈছে আৰু এই চাহ বনাই আছে আৰু ধুনীয়াকৈ এই চব্জি বনালে আৰু এতিয়া ভাতটো খাব লৈছোঁ ক'ত খাব লৈছোঁ দেখিছেনে আমাৰ ডিছ হৈছে আমাৰ তামোলৰ ঢকুৱাত আৰু প্ৰথমবাৰ কাৰণে আজি তামোলৰ ঢকুৱাত ভাত খাইছোঁ আৰু ভাল লাগে কেতিয়াবা এনেকুৱা মুহূৰ্ত আৰু নেচাৰটো চাওক বহুত ধুনীয়া হয় আৰু ভাত পানী খাই ল'লোঁ নেচাৰটো বহুত ধুনীয়া আৰু চাহ খাবৰ কাৰণে তেওঁলোকে বাঁহৰ পাপ কাটিলে আৰু বাঁহৰ পাপত চাহ আৰু ধুনীয়াকৈ চফা কৰি আৰু ফাৰ্ষ্ট টাইম মানে বাঁহৰ কাপত চাহ খাই আছোঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব আজি যিহেতু শেষ হ'ব আৰু ইয়াৰ পৰা আমি যাম আৰু কিমান জংঘল দেখিছেনে আৰু জংঘলৰ মাজে মাজে ইয়াত হাতীও ওলাই বুলি কৈছে হাতীও ওলাই বনৰীয়া গাহৰিও ওলাই বুলি কৈছে আৰু মানে ভয় লাগে কেতিয়াবা আৰু ইমান ডেঞ্জাৰ ৰাস্তা দেখিছেনে গোটেই পাহাৰখনে ডেঞ্জাৰ আৰু এইবোৰ নলাৰ হয় পানী অহাৰ নলা আৰু এনেকুৱা ওপৰত উঠি কাম কৰিবলগীয়া হয় আৰু তেওঁলোকে বহুত হেল্প কৰিছে মোৰ টেবলেট মোৰ যিবোৰ সামগ্ৰী তেওঁলোকে লৈ পানি দিয়ে আৰু হেল্প কৰে যথেষ্ট তেওঁলোকে সদায় মোৰ লগত আছে আৰু এনেকৈ কাম কৰি আছিলোঁ আৰু ভাল লাগিলে তেওঁলোকে গোটেই আজি মই এমাহ দিন ইয়াতে কাম কৰিবলগীয়া হ'ল আৰু বহুতে হেল্প কৰিলে আৰু পাৱাৰ বেংকো লৈ আনে এয়া টিম্বল দি এইটো আৰু এনেকৈ আমি কামবোৰ শেষ কৰিলোঁ আৰু ইয়াত প্ৰায় মানুহৰ ঘৰত তামোল যথেষ্ট আছে মানে তামোল আৰু পাণেই তেওঁলোকে মানে আমি যেনেকৈ ধান খেতি কৰোঁ তেওঁলোকৰ হৈছে প্ৰধান খেতি হৈছে তামোল আৰু পাণ তামোলৰ দিনত তামোল বিক্ৰী কৰে আৰু পাণ বিক্ৰী কৰিয়ে থাকে পাণৰ তেহেঁতৰ জুম আছে জুমৰ পাণ মানে বহুত পাণ আছে আৰু তেওঁলোকে এনেকেই খাই থাকে চ' ফাইনেলি কামটো আজি সম্পূৰ্ণ হ'ল আৰু এতিয়া আমি ঘৰলৈ যাব লাগে আৰু ঘৰলৈ গৈ আছোঁ আৰু ৰাস্তাবোৰ দেখিছেনে ঘৰলৈ যোৱা ৰাস্তা এনেকৈ উঠি গৈ থাকিব লাগিব আৰু যিহেতু আপুনি পাহাৰত গোটেই খোজকাঢ়ি থাকিব পাৰে কিন্তু ঘৰলৈ উঠা জেগাকণ বহুত ওখ নহয় ওখৰ কাৰণে আপোনাৰ মানে ভাগৰ লাগি উশাহ বন্ধ হৈ যাব আৰু এনেকৈ আমি গৈ আছোঁ আৰু তেওঁলোকে বহুত হেল্প কৰিলে তেওঁলোকক বহুত মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু নেচাৰটো চাওক বহুত ধুনীয়া আৰু তামোল মানে তামোল কিছুমান মানে জেগাত আপুনি অকল তামোলেই পাব আৰু গোটেইবোৰ তামোল আৰু কিছুমান জেগাত গছ গছনি আছে যথেষ্ট আৰু তামোলবোৰ চাওক জুম কৰি দেখাইছোঁ বহুত ধুনীয়া আৰু ভাল লাগে এনেকেই তামোল দেখি ইমানবোৰ তামোল প্ৰথমবাৰৰ কাৰণে দেখিছোঁ আৰু এনেকেই কাম কৰিলোঁ চ' কেনেকৈ মেপটো বনালোঁ আপোনালোকক মই দেখাম লাষ্ট পৰ্যায়ত কেনেকৈ মেপটো বনালোঁ আৰু গোটেই চাৰিও ৰাউণ্ডটো আমি ল'লোঁ যিহেতু ইয়াত গোটেই পাহাৰীয়া অঞ্চলত গোটেই ৰাউণ্ডটো ল'বলৈ অসুবিধা হয় পইণ্ট বেছি হয় পলিলাইন বেছি হয় এনেকৈ কাম সম্পূৰ্ণ কৰিলোঁ ব'লক ঘৰত গৈ মই দেখাই আছোঁ কেনেকৈ মেপটো সম্পূৰ্ণ কৰিলোঁ Video của thầy đập chiều đó ông được cho bên em cam thế sẽ giàu anh nè thực hiện thế này dùng sọ phía sau mình em xóa cái mẹ phải đu আপোনাক লাষ্ট ফাইনেলি কেনেকৈ মই মেপখন সম্পূৰ্ণ কৰিলোঁ টিম্বল এক্সেছ আমি অ'পেন কৰিলোঁ ইয়াৰ দ্বাৰা কাম কৰি আছিলোঁ অ'কে কৰিলোঁ যিহেতু মই বলচৰা গাঁৱত কাম কৰি আছিলোঁ বলচৰা 1 বুলি মই প্ৰজেক্টটো বনাই লৈছোঁ আৰু আপডেটিং মেপটো কেনেকৈ অ'পেন কৰিলোঁ চাওক এই গোটেইখিনি হৈছে মই পইণ্ট লৈ এই যিহেতু প্ৰলডাল দেখিছিলে এই প্ৰলডালে মই গোটেইবোৰ মেজৰ কৰিলোঁ এইবোৰ গোটেই মানে আমাৰ হিল এৰিয়া ইয়াত যেনেকৈ হিল এৰিয়া নহয় হিল এৰিয়াত মানে চাউ ৰাউণ্ডটো সমান নহয় যিহেতু পাহাৰীয়া অঞ্চল দেখিলেনে গোটেই ৰাউণ্ডটো মানে বেকা বেকি যিহেতু এনেকুৱাই প্ৰায় মানুহৰ মাটি আছে আৰু মই মেপখন অ'পেন কৰি দেখাইছোঁ এইখনে মেপ আছিলে মোৰ সম্পূৰ্ণ কৰিবলৈ দিয়া আৰু মেপখন দেখিছে এই ৰঙা কাৰ্ডটো দেখিছেনে ৰঙা এইটো যে ছেটেলাইটটোৰ মই য'ত আছিলোঁ সেই মানুহ ঘৰে এইটো লোকেশ্যন হয় আৰু লোকেশ্যনটো এড কৰি থাকে আৰু এইডালৰ দ্বাৰা
আৰু কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিলোঁ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো চাই থাকিব। যিহেতু মেপখন বহুত ডাঙৰ, মানে অ'পেন হ'বলৈ বহুত টাইম লাগে। এয়া দেখিছেনে, যি ইয়াত জুম কৰি দেখাইছোঁ। কেনেকৈ আমি ইয়াত পইণ্ট D1 ডাৰ্ক কেনেকৈ আমি এড কৰোঁ, তাৰপৰা কেনেকৈ নাম আৰু গাৰ্জেন নাম গোটেই ফাদাৰ মাদাৰ আৰু গোটেই মেল ফিমেল মোবাইল নম্বৰ সকলোবোৰ এড কৰোঁ। আৰু এইবোৰ দেখিছেনে ঘৰ, সৰু সৰু ঘৰবোৰ দেখিছেনে। মই ঘৰবোৰ আপোনালোকক দেখাই আছোঁ কৰি। আৰু এইবোৰ গোটেই তামোল, আৰু এয়া হৈছে এৰিয়া। চ' এয়া আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, কমেণ্ট কৰি জনাব। আৰু বহুত কষ্টত কামটো কৰিলোঁ। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু বহুত ৰাতি হৈ গ'ল, গুড নাইট। এতিয়া ভাত খোৱা টাইম হ'ল, ভাত খাব মাতি আছে, তেন্তে ভাত খাই লওঁ। তেন্তে বাই বাই, সকলোৱে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।